নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম এক্সাম টিপছ এণ্ড ট্ৰিক্সৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক ডাইৰেক্ট আপোনালোকে এই ভিডিঅ' ক্লিপটো চাওক আৰু ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ সবিশেষ জানক। বিশেষ খবৰ 1 লাখ চাকৰিৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা বৈঠকত 1 লাখ চাকৰিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিশেষ খবৰ আমি জনাই আছো 1 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নিযুক্তি আয়োগৰ মুৰব্বী হিচাপে থাকিব অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ বিষয়া। বিশেষভাৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ দায়িত্ব ল'ব নিযুক্তি আয়োগে। নিযুক্তি আয়োগে তদাৰক কৰিব নিযুক্তি প্ৰক্ৰিয়াৰ তদাৰক কৰিব নিযুক্তি আয়োগে। এপিএছচিয়ে অনুষ্ঠিত কৰিব কম্বাইন্ড ৰিক্ৰুটমেণ্ট পৰীক্ষা। এপিএছচিয়ে পৰীক্ষা আয়োজন কৰিব অভিযান্ত্ৰিক চাকৰিৰ বাবে অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা। অভিযান্ত্ৰিক চাকৰিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু নিৰ্ধাৰিত সময়ত 1 লাখ নিযুক্তিৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ। এটা বিশেষ খবৰ এই মুহূৰ্তত জনাই আছো ঈশান নিউজৰ দৰ্শকসকলক। 1 লাখ চাকৰি প্ৰদানৰ বাবে ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰিছে যে যুৱ প্ৰজন্মক 1 লাখ চাকৰি প্ৰদানত প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু দায়বদ্ধ হৈ আছে বুলি চৰকাৰখনে ইতিমধ্যে জনাইছে। আৰু এই অভিযানত নতুন গতি আনিবলৈ এখোজ আগবাঢ়ি দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই সিদ্ধান্ত মৰ্মে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অতিৰিক্ত মুখ্য সচিব পদবীধাৰী বিষয়াৰ নেতৃত্বত নিযুক্তি আয়োগ আৰু বিভিন্ন অভিযান্ত্ৰিক সেৱাৰ বাবে অসম লোকসেৱা আয়োগে এক সন্মিলিত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব। 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ বাবে চৰকাৰে